মৰ্নিং ষ্টুডেণ্টছ, তোমালোকক আজি মই প্ৰাক প্ৰাথমিকৰ অসমীৰ অসমীয়া পাঠ এই কিতাপখিনি পঢ়াম। তোমালোকে এই কিতাপখিনি ব্যঞ্জন বৰ্ণখিনি ভালকৈ চোৱা। আজি তোমালোকক সেইদিনা তোমালোকক দুইটালৈকে পঢ়াইছোঁ, আজি লিখাইছোঁ। আজি কি কৰিম? ক, খ, গ, ঘ, ম। ক ইয়াৰ পৰা আৰম্ভ কৰিবা, ইয়ালৈ আনিবা, আকৌ ইয়ালৈ আনি ইয়াৰ পৰা ইয়াত শেষ কৰিবা। ক ইয়াৰ পৰা আৰম্ভ কৰিবা, আনি এনেকৈ ইয়াত তুলি ল'বা। তাৰপিছত এনেকুৱা ক। ব ইয়াৰ পৰা আৰম্ভ কৰিবা, এইখিনি যাব, ইয়ালৈ আনিবা, ইয়াত শেষ কৰিবা। ব ভ ইয়াৰ পৰা আৰম্ভ কৰিবা আৰু ইয়াত শেষ কৰিবা। ভ এনেকৈ। ম ইয়াত আৰম্ভ কৰিবা, ইয়াত শেষ কৰিবা। ইয়াৰ পৰা আৰম্ভ কৰিবা, এনেকৈ এনেকৈ। এইখিনি ঘৰত ভালকৈ লিখিবা, ঠিক আছে? ভালকৈ থাকিবা।